অসমীয়া বুলি অসমীয়া নামটো বাৰু পিছত আহিছে আপোনালোকে জানে পোনপ্ৰথমতে অসম বা অহম আসাম এইবিলাক শব্দ আহোম জাতীয় অৰ্থত ব্যৱহাৰ হৈছিল কিন্তু আমি চৈত পুথিতে পোনপ্ৰথমবাৰৰ বাবে আসাম শব্দটো অসম দেশ অৰ্থত আৰু অসমীয়া শব্দটো অসমীয়া জাতীয় অৰ্থত ব্যৱহাৰ হোৱা দেখিবলৈ পাইছোঁ তাৰ আগতে কিন্তু আমি তেনেধৰণে ব্যৱহাৰ আমি পোৱা নাই গতিকে যিয়ে নহওক আমি যদি চাওঁ যে চৰ্যাপদৰ পিছত সপ্তদশ শতিকালৈকে এইখিনি সময়ত আমি যদি ভাষিক নিদৰ্শন চাওঁ অৰ্থাৎ যিটো মধ্যযুগৰ ভাষা বুলি আমি কৈ আছোঁ সেই মধ্যযুগত কিন্তু মধ্যযুগত অসমীয়া ভাষা সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ আছিল আচলতে নামনি অসম আৰু আপোনালোকে নিশ্চয় জানে যে অসমীয়া ভাষাৰ বিকাশ আৰু বিস্তাৰ যেতিয়া হৈছিল সেই বিকাশ আৰু বিস্তাৰ হৈছিল আচলতে অসমৰ পশ্চিম ফালৰ পৰাহে সেই বিকাশ হৈছিল আৰু তাৰ পিছতে লাহে লাহে পূবৰ ফালে বিস্তৃতি লাভ কৰিছিল গতিকে পূবৰ ফালে বিস্তৃতি লাভ কৰাৰ পিছতহে আমি মান্য অসমীয়া ৰূপটো আমি বহুত পিছত পাইছোঁ আমি 19বিংশ শতিকাত পাইছোঁ মান্য অসমীয়া ৰূপ কিন্তু তাৰ আগতে আমি যদি মধ্যযুগৰ ভাষাটোলৈ চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে মধ্যযুগৰ যি ভাষিক নিদৰ্শন সেই নিদৰ্শনৰ পৰা আমি গম পাওঁ যে সেই সময়ত নামনি অসমৰ ভাষাটোৰে মান্যতা আছিল আৰু সেইকাৰণে আমি প্ৰাক-শংকৰী যুগৰ কবিসকলৰ পৰা আৰম্ভ কৰি শংকৰদেৱৰ ভাষা মাধৱদেৱৰ ভাষা আৰু লগতে ভট্টদেৱৰ ভাষালৈ যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে তাত সেই সময়ত নামনি অসমত ব্যৱহাৰ হোৱা অৰ্থাৎ মধ্যযুগৰ কামৰূপৰ যিটো ভাষা সেই ভাষা তাত ভাষাৰ নিদৰ্শন বা চানেকি তেওঁলোকৰ ৰচনাত ৰক্ষিত হৈছে আৰু সেইকাৰণে সেই ভাষাটোৰ মান্যতা আছিল বুলি আমি ক'ব পাৰোঁ গতিকে তাৰ পিছত লাহে লাহে বিভিন্ন কাৰণত কিন্তু নামনি অসমৰ যিটো ভাষা সেইটো অষ্টাদশ শতিকাৰ পৰা আমি দেখিবলৈ পাওঁ আপোনালোকে যদি ইতিহাস পঢ়ি দেখিবলৈ পাব যে প্ৰাচীন অসমত যি জনপ্ৰব্ৰজন হৈছিল আৰু যি বিদেশী শক্তিৰ আক্ৰমণ হৈছিল বা ৰাজনৈতিক কাৰণ তাৰোপৰি আমাৰ যিটো সামাজিক বিন্যাস এই সকলোবোৰৰ কাৰণে কি হ'ল আমাৰ নামনি অসমৰ ভাষাটোৱে ঠাই বিশেষে বিভিন্ন ধৰণে আঞ্চলিক ৰূপত প্ৰকট হ'বলৈ ধৰিলে অৰ্থাৎ আমাৰ ভাষিক সমৰূপতাটো লাহে লাহে নাইকিয়া হৈ গ'ল মধ্যযুগত কিন্তু নামনি অসমৰ ভাষাৰ ভাষিক সমৰূপতা আছিল আৰু সেইকাৰণে এই ভাষাটোৱে মান্য ৰূপ লাভ কৰিছিলে বা মান্যতা প্ৰাপ্তিত মান্য ৰূপৰ এটা মৰ্যাদা পাইছিলে কিন্তু অষ্টাদশ শতিকাৰ পৰাই এনেধৰণৰ কিছুমান কাৰক আহিল যাৰ কাৰণে আমাৰ অসমীয়া ভাষাটোৱে অৰ্থাৎ নামনি অসমৰ অসমীয়া ভাষাটোৱে বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত আঞ্চলিক ৰূপত প্ৰকট হৈ গ'ল আৰু উপভাষা বুলি ক'লে আমি অকল আঞ্চলিক উপভাষা বুজিলেই নহ'ব সামাজিক উপভাষাৰ কথাও থাকে আঞ্চলিক ৰূপত যেতিয়া এটা ভাষা ব্যক্ত হৈ পৰে বিস্তৃতি লাভ কৰে তেতিয়া অঞ্চল বিশেষে বিভিন্ন ধৰণৰ উপভাষাৰ সৃষ্টি হয় বা কথ্যৰূপৰ সৃষ্টি হয় ঠিক তেনেধৰণে কিন্তু ওচৰা ওচৰি থকা অঞ্চলৰ মাজতো সামাজিক কাৰণত সেই সামাজিক কাৰণ জাতিভেদে হ'ব পাৰে শ্ৰেণীভেদে হ'ব পাৰে ধৰ্মভেদে হ'ব পাৰে বৰ্ণভেদে হ'ব পাৰে লিংগভেদে হ'ব পাৰে গতিকে তেনেকুৱা কাৰণতো কিন্তু সামাজিক উপভাষা গঢ় লৈ উঠে গতিকে অষ্টাদশ শতিকাৰ পৰা আমি দেখা পাওঁ যে লাহে লাহে আমাৰ অসমীয়া ভাষাটোৱে বিশেষকৈ নামনি অসমৰ অসমীয়া ভাষাটোৰ সমৰূপতা নাইকিয়া হ'ল কিন্তু 19বিংশ শতিকাত আমি দেখা পাওঁ যিহেতু খ্ৰীষ্টান মিছনাৰীসকলে আহি পূব অসমত তেওঁলোকৰ মুদ্ৰণ যন্ত্ৰ স্থাপন কৰিলে আৰু মুদ্ৰণ যন্ত্ৰ স্থাপন কৰি অসমীয়া ভাষাৰ প্ৰথম বাৰ্তা আলোচনী অৰুণোদয় প্ৰকাশ কৰিলে গতিকে অৰুণোদয়ক কেন্দ্ৰ কৰি আচলতে পূব অসমৰ ভাষাটোৱে লাহে লাহে মান্যতা প্ৰাপ্তিৰ ফালে গতি কৰিলে আৰু সেইকাৰণে কি হ'ল যে শিৱসাগৰক কেন্দ্ৰ কৰি যিটো ভাষাত ধৰ্মমূলক পুস্তিকাবোৰ ওলাল বা যিটো ভাষাক মিছনাৰীসকলে বিশেষভাৱে গ্ৰহণ কৰিলে আৰু আমাৰ সেই ভাষাটোতে বিভিন্ন ধৰণৰ গ্ৰন্থ ওলাল অভিধান ওলাল গতিকে সেই ভাষাটোৱে মান্য ভাষাৰূপে মৰ্যাদা লাভ কৰিলে কিন্তু এই মান্য ভাষাৰূপে মৰ্যাদা লাভ কৰিছে কিন্তু একেদিনতে নহয় মান্য ভাষাৰূপে প্ৰতিষ্ঠা হোৱাও এটা পৰীক্ষা নিৰীক্ষাৰ কথা আৰু এই পৰীক্ষা নিৰীক্ষা আপোনালোকে জানি আচৰিত হ'ব এই পৰীক্ষা নিৰীক্ষা চলিছিল প্ৰায় 1 শতিকা জুৰি অৰ্থাৎ আপোনালোকে যদি চাই অষ্টাদশ শতিকাৰ ঠিক চতুৰ্থ পঞ্চম শতিকাৰ পৰা প্ৰায় 19বিংশ শতিকাৰ চতুৰ্থ পঞ্চম দশকলৈকে মান্য ভাষাৰ স্থিৰীকৰণৰ কাৰণে সময় লৈছিল গতিকে 19বিংশ শতিকাতহে আচলতে মান্য ভাষাই এটা স্থিৰ ৰূপ লাভ কৰিলে আৰু এই ক্ষেত্ৰত বিশেষভাৱে কিন্তু ভূমিকা লৈছিল প্ৰথমতে ভূমিকা লৈছিল হেমচন্দ্ৰ বৰুৱাই আপোনালোকে জানে আৰু তাৰপিছত ভূমিকা ল'লে লক্ষ্মীনাথ বেজবৰুৱাই গতিকে আপোনালোকে গমেই পাইছে যে আচলতে
এটা উপভাষাই কিমানখিনি কাৰকৰ কাৰণে বিভিন্ন ধৰণৰ কাৰকৰ কাৰণে মান্য ভাষাৰ মৰ্যাদা লাভ কৰে আৰু সেইকাৰণে আমি এটা কথা ভাষা বিজ্ঞানৰ ছাত্ৰী এগৰাকী ছাত্ৰী হিচাপে আমি এটা কথা জানো যে এটা মান্য ভাষা কিন্তু সদায় সেইটো ৰূপতে নাথাকিবও পাৰে এটা সময় 17 শতিকাৰ আগত কামৰূপৰ বা নামনি অসমৰ ভাষাটোৰ মান্যতা আছিল তাৰপিছত 19বিংশ শতিকাত উজনি অসমৰ ভাষাটোৱে মান্যতা পালে আৰু হয়তো এটা সময়ত কি হ'ব পাৰে এতিয়া বহুত পণ্ডিতে সন্দেহ কৰে যে আমাৰ যিটো গুৱাহাটীৰ উপভাষিক ৰূপ এইটো এটা মিশ্ৰিত উপভাষিক ৰূপ এই উপভাষিক ৰূপটোৱে কিন্তু লাহে লাহে মান্য ভাষাৰ মৰ্যাদা পাবলৈ অগ্ৰসৰ হৈছে এই পণ্ডিতবিলাকে এই সম্পৰ্কে চিন্তা চৰ্চা কৰি আছে গতিকে এইটো আমি ক'ব নোৱাৰোঁ যে কেতিয়া কোনটো ভাষাই মান্য ভাষাৰ ৰূপ লাভ কৰে যিয়ে নহওক আমাৰ মান্য ভাষাই হওক বা উপভাষাই হওক আমি জানোৱেই যে এটা ভাষাৰ বিভিন্ন ধৰণৰ ৰূপ বিভিন্ন ধৰণৰ কথ্য ৰূপ গতিকে এই কথ্য ৰূপবিলাক প্ৰত্যেকটো কথ্যৰ উপৰি একো একোটা মৰ্যাদা আছে মই এই ভাষাৰ কথাটো এইকাৰণেই ক'লোঁ আপোনালোকক আমি এতিয়া কামৰূপী লোকগীতৰ দিন হিচাপে উদযাপন কৰিবলৈ যাওঁতে আমি আপোনালোকে আজি বহুতে ইমান স্বনামধন্য শিল্পীসকলক মই মোৰ সন্মুখত পাইছোঁ প্ৰণাম জনাইছোঁ মই দুগৰাকী বাইদেউৰ লোকগীত শুনিলোঁ আৰু হয়তো শুনিম গতিকে আপোনালোকে লোকগীতৰ ভাষা সম্পৰ্কে ইতিমধ্যে গম পাইছে ইয়াৰ ভাষাটো কামৰূপীয়া ভাষা কিন্তু কামৰূপীয়া ভাষা বুলি কওঁতে এতিয়া সেই মধ্যযুগত ৰচিত আজি যিখন গ্ৰন্থ মই পালোঁ তাতো দেখিছোঁ যে এতিয়া তাৰ লোকগীতৰ চানেকি সন্নিৱিষ্ট কৰা হৈছে সেই মধ্যযুগৰ লোকগীতৰ ভাষা আৰু এতিয়া আপোনালোকে যিবিলাক লোকগীত গায় কামৰূপীয়া কথ্যৰ ইয়াৰ ভাষাটো বেলেগ আৰু সেই বেলেগ হ'লেও কিন্তু তাৰো স্বতন্ত্ৰতা আছে কাৰণে তেনেকুৱা ধৰণৰ যে এতিয়া যে উজনি অসমৰ উপভাষিক ৰূপতো আমাৰ উজনি অসমৰ যিবিলাক উপভাষিক ৰূপ তাতো বিভিন্ন ধৰণৰ বৈচিত্ৰ্য আছে নামনি অসমতে বেছি উজনি অসমৰ উপভাষিক ৰূপবিলাকত যেনিবা সমৰূপতা আছে আমাৰ ইয়াত সমৰূপতাটো নাই সেইটোৱে কথা গতিকে বৈচিত্ৰ্য আছে তাতো আছে বৈচিত্ৰ্য গতিকে সেই উপভাষিক ৰূপতো লোকগীত ৰচিত হৈছে আমাৰ নামনি অসমৰ উপভাষিক ৰূপতো লোকগীত ৰচিত হৈ আছে গতিকে লোক জীৱনৰ যি স্বাক্ষৰ সেই স্বাক্ষৰ লোকগীতবিলাকত মিলিত হৈ আছে আৰু ইতিমধ্যে আমাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা নামনি অসমৰ লোকগীতেই হওক বা উজনি অসমৰ লোকগীতেই হওক এই লোকগীতৰ বিভিন্ন ধৰণৰ গৱেষণা হৈছে আনকি সেই লোকগীতবিলাকৰ তুলনামূলক অধ্যয়ন কৰা হৈছে গতিকে এইবিলাকে নিশ্চয় আমাৰ সন্মুখত একো একোটা দিশৰ নতুন নতুন দিশ হয়তো আমাৰ সন্মুখত উন্মোচিত কৰিব গতিকে মই ভাষাৰ বিষয়ে কৈ আপোনালোকক আৰু বিশেষ বিৰক্ত কৰিব বিচৰা নাই কাৰণ মই কৈছোঁ আজি এনেকুৱা এটা পবিত্ৰ দিন যিটো দিনত আমি মহান এগৰাকী শিল্পী শ্ৰদ্ধাৰ পুৰুষোত্তম দাসদেৱক আমি সোঁৱৰণ কৰিছোঁ আৰু তেখেতৰ এই দিনটো তেখেতৰ জন্মদিনটো আমি কামৰূপী লোকগীতৰ দিন হিচাপে উদযাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ এইটো এটা ব্যতিক্ৰমধৰ্মী প্ৰয়াস গতিকে এই প্ৰয়াসৰ কাৰণে মই কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰৰ যিসকল কৰ্মকৰ্তা বিশেষকৈ মই আজিহে লগ পাইছোঁ মানে আগতে মই কেতিয়াও লগ পোৱা নাই সমন্বয়ক শ্ৰদ্ধাৰ তুতুল মানৱদেৱ আমাৰ সভাপতি শ্ৰদ্ধাৰ মজুমদাৰদেৱ উপসভাপতি আজি লগ পাইছোঁ শ্ৰদ্ধাৰ পাঠকদেৱকে প্ৰমুখ কৰি আৰু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে মই গম পালোঁ শ্ৰদ্ধাৰ বিপুল শৰ্মাদেৱ আৰু লগতে আমাৰ লোকগীতৰ সাধকসকল গতিকে মই সঁচাকৈ অভিভূত হৈছোঁ এইটো এনেকুৱা এটা প্ৰয়াস এই প্ৰয়াসে আচলতে মই ভাবোঁ আমাৰ যিখন অসমীয়া সাংস্কৃতিক ক্ষেত্ৰ সেই সাংস্কৃতিক ক্ষেত্ৰত এক অনন্য মাত্ৰা সংযোজন কৰিবলৈ সক্ষম হ'ব মই এই অনুষ্ঠানটোৰ লগত জড়িত হ'বলৈ পাই নিজে ধন্য মানিছোঁ আৰু মই ভৱিষ্যতলৈ নিশ্চয় এই ক্ষেত্ৰত যদি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কিবা সহায় সহযোগ কামনা কৰা হয় মই যিমান দূৰ পাৰোঁ এগৰাকী শিক্ষক হিচাপে সেইখিনি সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিবলৈ চেষ্টা কৰিম যিহেতু কামৰূপত মই কামৰূপৰ জীয়ৰী মই কামৰূপৰ বোৱাৰী গতিকে সেইফালৰ পৰা কামৰূপৰ প্ৰতি মোৰ টান আছে এইটো কথা নহয় যে কামৰূপৰ প্ৰতিহে কেৱল টান আছে মই এইটো কথা কোৱা নাই কিন্তু যিহেতু মই কামৰূপী উপভাষাৰ চৰ্চাৰ লগত জড়িত হৈ আছোঁ আৰু তেনেধৰণে মোৰ বিভিন্ন ধৰণৰ মোৰ লগত গৱেষণা কৰা ছাত্ৰ ছাত্ৰীসকলকো জড়িত কৰিবলৈ প্ৰয়াস কৰোঁ গতিকে মই সেইফালৰ পৰাই মই আপোনালোকৰ সন্মুখত এই দুআষাৰ কথা কৈছোঁ হয়তো এই ক্ষেত্ৰত আপোনালোকৰ মতবিৰোধ থাকিব পাৰে বা যদি কিবা মই ভুল ত্ৰুটি মোৰ হৈছে কওঁতে তেতিয়াহ'লে আপোনালোকে নিজ গুণে মাৰ্জনা কৰিব আৰু এই অনুষ্ঠানটোৰ সাফল্য কামনা কৰি আপোনালোকৰ প্ৰতি মোৰ কৃতজ্ঞতা জনাই এইখিনি সময় মোক দিয়াৰ কাৰণে মই মোৰ এই ভাষণ ইমানলৈ
সামৰণি মাৰিছোঁ।